চিলি চিকেনৰ ৰেচিপিটো চাওঁ আহকচোন। এয়া আধা কেজি জোখত চিকেন লৈছে, লগতে দুটা কণী ভাঙি দিছে, অকণমান ধনিয়া পাউডাৰ, অকণমান কৰ্ণফ্ল'ৰ জোখ অনুপাতে দিব আৰু কৰ্ণফ্ল'ৰটো, আৰু অকণমান চিকেন মছলা আৰু জিৰা পাউডাৰ, লগতে ৰেড চিলি, এইখিনি দি ভালদৰে মিহলাই অলপ সময় ঢাকি থ'ব লাগিব। তাৰপিছত এয়া মামাকে বনাব আজি দেই। মামাকে কাটি আছে, ইমান ধুনীয়াকৈ কাটিছে নহয়, চাওকচোন। দেখিবলৈকে কেপচিকাম আৰু পিঁয়াজখিনি আৰু বাকী ৰখা পিঁয়াজখিনি থৈ দিয়া হৈছে। এইখিনি ভালদৰে অলপ সময় ঢাকি থ'ব লাগিব। আদা নহৰু আৰু বাকী ৰখা পিঁয়াজখিনি দি মই এটা পেষ্ট বনাই দিছোঁ। এইখিনি এতিয়া ভালদৰে ফ্ৰাই কৰি ল'ব লাগিব ৰিফাইন তেলত। ৰিফাইন তেল দি ফ্ৰাই কৰি আছে সি। আপোনালোকেও বনাই চাবচোন, খাই কিন্তু খুব ধুনীয়া লাগে। সি আহিলে প্ৰায় বনায়েই, সি বনাই খুব ভাল পায় যে, সেয়ে সিয়ে বনায়। ইহঁত দুটাৰ ইমান যে ফূৰ্তি মামাক আহা দেখি। এইখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি থাকিব লাগিব। ফ্ৰাইখিনি প্ৰায় হৈছেই আৰু। এয়া চাওকচোন, কালাৰটো ইমান ধুনীয়া এটা কালাৰ আহিছে। এইখিনি এতিয়া কাঢ়ি দিব। ফুলি যায় দেই, এইখিনি কণী দিয়া থাকে যে, সেয়া কৰ্ণফ্লাৱাৰ আৰু কণী দিয়াৰ কাৰণে এইখিনি ফুলি গৈছে। বাকী থকাখিনি ভাজি ল'ব লাগিব। ভাজিব সি। তাৰ পাছতে ইয়াতে মিঠাতেল দি বাকী কাটি থোৱা পিঁয়াজ আৰু কেপচিকামখিনি দি একে বহুত কাঢ়াকৈ ভাজিব নালাগে আৰু অলপ সময়ৰ বাবে এইটো ভাজি থাকিব লাগিব। ইয়াতে বাকী থকা মছলাখিনি, নিমখ, হালধি আৰু জিৰা, এনেকৈ যি যি মছলা আছিলে, মানে ধৰি লওক দিবলগীয়া মছলা আপোনালোকে বনায়ো দিব পাৰে। আমি বাৰু পেকেট মছলাই দিছোঁ। সি পেকেট মছলা দি বনাই ভাল পায়। ইয়াৰ অকণমান দিছে গৰম মছলা, অকণমান ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ অকণমান, আৰু চিকেন মছলা অকণমান, গোটেইখিনি একেবাৰে দি লৈছে আৰু দেই। দি এইখিনি ভালদৰে অকণমান সময়ৰ বাবে ইয়াৰ কেঁচা গোন্ধটো নোযোৱালৈকেহে ভাজিব। আপোনালোকেও বনাই চাবচোন, খুব সোনকালেই হয়। এয়া ফ্ৰাই কৰি থোৱা চিকেনখিনি ইয়াতে দি পেলাই ভালদৰে অলপ সময় ভাজিব। ভাজি ইয়াতে বটি থোৱা আদা নহৰু আৰু পিঁয়াজৰ পেষ্টটো দি দিয়ে। তাৰপিছতে চচ অকণমান দিছে, ইয়াতে মিঠা হ'বৰ বাবে মিঠা চচ দিছে। অকণমান পানী দিব জোখ অনুপাতে আপোনালোকে দি পেলাই। এইখিনি আমাৰ ৰেডি হৈ গৈছে। চাবচোন, আপোনালোকে বনাই খাই বৰ ধুনীয়া লাগে। হৈ গ'ল ৰেডি।